সাৱধান অসমবাসী ৰাইজ, একজনত ঘৰৰ পৰা ওলালে সাৱধান। অসমত সন্দেহ হ'ব বহুকেইটা নতুন নিয়ম, নাজানিলে হ'ব মহাবিপদ। কি আঠটা নতুন নিয়ম সলনি হ'ব, সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি লাইক কৰি দিয়ক। একজনৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত বহুকেইটা নতুন নিয়ম সলনি হ'ব, যাৰ প্ৰভাৱ আপোনাৰ পকেটত পৰিব পাৰে। যিহেতু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত কেইবাটাও নতুন নিয়ম সলনি হয় আৰু অসমত কি নতুন নিয়ম সলনি হ'ব পাৰে। নম্বৰ 1, অৰুণোদয় আঁচনিত নতুন গাইডলাইন আহিব পাৰে। আপোনালোকে সকলোৱে জানে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা নাই। হ'ব পাৰে এই মাহত অৰুণোদয় আঁচনিৰ টকা নিদিব আৰু অসমত অৰুণোদয় আঁচনিৰ নতুন গাইডলাইন প্ৰস্তুত কৰিব বুলি হ'ব পাৰে ঘোষণা। অৰুণোদয় আঁচনিৰ টকা এই মাহত বৃদ্ধি নহ'ব পাৰে। হ'ব পাৰে অসমত অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব। নম্বৰ 2, ৰেচন কাৰ্ডৰ আৰু আধাৰ কাৰ্ডৰ লিংক কৰা বাধ্যতামূলক আৰু এই কাম কিন্তু আপুনি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে কৰিব লাগে। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ ই-কেৱাইচি কৰাটো বাধ্যতামূলক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগে। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 3 তেল নিমখ, মিঠাতেল, লগতে চাহপাত লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই কেইবিধ সামগ্ৰী আগতে আপুনি 100 টকা দি ল'ব লাগিছিল, কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আপুনি মিঠাতেল আৰু চাহপাত নতুনকৈ অন্তৰ্ভুক্ত কৰিব চৰকাৰে। এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ জুন মাহৰ পৰা প্ৰদান কৰিব পাৰে, কিন্তু এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই। অফিচিয়েল আপডেট আহিলে নিশ্চয় জনাই দিম। চৰকাৰী ঘৰত নতুন খবৰ আহিব পাৰে। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, নিশ্চয় বৰ্তমান সময়ত চৰকাৰ গঠন হৈছে। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব পাৰে জুন মাহতে। কেৱল এয়াই নহয়, কৃষকসকলৰ বাবেও ভাল খবৰ আহিব পাৰে। যদি আপুনি এজন প্ৰকৃতি কৃষক PM কিষাণৰ চাউল প্ৰতি মাহতে পাই আছে, তেনে ক্ষেত্ৰত DBTৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত 13 কিস্তি 3,000 টকা সোমাই দিব পাৰে। লগতে মহিলা গোটৰ বাবে আহিব পাৰে ভাল খবৰ। যদি আপুনি মহিলা গোটৰ 10,000 টকাৰ চেক পাইছে, তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি 50,000 টকা কেতিয়া সোমাই দিব, ইয়াক লৈ ভাল খবৰ আহিব পাৰে জুন মাহতে। লগতে LPG চিলিণ্ডাৰৰ সুবিধা আৰু ছাবচিডি আপোনালোকৰ সকলোৱে জানে প্ৰত্যেক মাহতে LPGৰ ছাবচিডিৰ টকা আপোনালোকৰ বেংক একাউণ্টত জমা হয় আৰু প্ৰতি মাহতে LPG বুকিং কৰিব লাগে আৰু LPGৰ মূল্য 1 তাৰিখৰ পৰা পৰিৱৰ্তন হয় আৰু 1 জুনৰ পৰা LPGৰ মূল্য পৰিৱৰ্তন হোৱাৰ বিশেষ সম্ভাৱনা আছে। যদি আপোনাৰ বেংক একাউণ্টত আছে KYC আপডেট কৰা বাধ্যতামূলক। আপুনি 1 তাৰিখৰ পৰা এইকেইটা কাম কৰিব পাৰিব। কেৱল এয়াই নহয়, আৰু 1 তাৰিখৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া বাহন আছে, তেনে ক্ষেত্ৰত ঘৰৰ পৰা ওলাওঁতে সাৱধান। আপুনি হেলমেট নোহোৱাকৈ আপুনি ঘৰৰ পৰা নোলাব, অন্যথা আপুনি জৰিমনাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। 1 জুনৰ পৰা 2চকীয়া 4চকীয়া বাহনলৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই ফেচবুক পেজত আহিছে, নিশ্চয় পেজটো ফ'ল' কৰি দিব। So thank you for watching full video.